জৰ্জৰ মণিপুৰ মণিপুৰত সেনাৰ গুলী চালনা ইম্ফল পূব ইম্ফল পশ্চিম বিষ্ণুপুৰ আৰু কাকচিং জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি বিষ্ণুপুৰ জিলাত হোৱা বোমা বিস্ফোৰণৰ গোচৰ NIAক স্থানান্তৰৰ সিদ্ধান্ত চৰকাৰৰ হয় পুনৰ জ্বলিছে মণিপুৰ মঙ্গলবাৰে বিষ্ণুপুৰ জিলাত বোমা বিস্ফোৰণত দুটাকৈ শিশু নিহত হোৱাৰ পিছতে পুনৰ ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৰাজ্যে বিভিন্ন স্থানত প্ৰতিবাদো আৰম্ভ কৰিছে এনে পৰিস্থিতিত মণিপুৰত পুনৰ জাৰি কৰা হৈছে সান্ধ্য আইন ইম্ফল পূব ইম্ফল পশ্চিম বিষ্ণুপুৰ আৰু কাকচিং জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰা হৈছে আটাইকেইখন জিলাৰে দণ্ডাধীশে মঙ্গলবাৰৰ পৰা সান্ধ্য আইনৰ ঘোষণা কৰি এক নিৰ্দেশনাও জাৰি কৰে য'ত কোৱা হৈছে যে কোনো ব্যক্তিয়ে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব 7 এপ্ৰিলৰ পৰা এই সান্ধ্য আইন কাৰ্যকৰী হোৱাৰ লগতে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে ই অব্যাহত থাকিব লগতে কোৱা হৈছে যে আইন শৃংখলা বজাই ৰখা অত্যাৱশ্যকীয় সামগ্ৰী জৰুৰীকালীন আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এই আদেশ কাৰ্যকৰী নহ'ব ইয়াৰ পূৰ্বে মণিপুৰ চৰকাৰে ইম্ফল পশ্চিম ইম্ফল পূব থৌবাল কাকচিং আৰু বিষ্ণুপুৰৰ দৰে 5খন উপত্যকা জিলাত ব্ৰডবেণ্ড VSAT আৰু VPNকে ধৰি ইণ্টাৰনেট আৰু মোবাইল ডেটা সেৱা 3 দিনৰ বাবে বন্ধ কৰাৰ নিৰ্দেশ দিছিল ইয়াৰ কাৰণ আছিল বিষ্ণুপুৰ জিলাত সংঘটিত বোমা বিস্ফোৰণৰ পিছতে হোৱা তীব্ৰ প্ৰতিবাদ শতাধিক লোকে প্ৰতিবাদৰ অংশ হিচাপে CRPFৰ শিবিৰত আক্ৰমণ কৰিছিল য'ত নিৰাপত্তা বাহিনীৰ গুলী চালনাত 2জনকৈ লোক নিহত হোৱাৰ লগতে বহু সংখ্যক লোক আহত হয় বিস্ফোৰণস্থলীৰ পৰা প্ৰায় 100 মিটাৰ দূৰত্বত থকা গেলমুলৰ সমীপৰ CRPFৰ শিবিৰত প্ৰতিবাদ সাব্যস্ত কৰি একাংশ লোকে তাত থকা বাহন জ্বলাই দিয়াৰ লগতে সম্পত্তি ভাঙি লণ্ডভণ্ড কৰে ইফালে বিষ্ণুপুৰৰ বোমা বিস্ফোৰণক লৈ মণিপুৰ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে এই ঘটনাৰ তদন্ত NIAক অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী য়ুমনাম খেমচান সিঙে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে ব্যুৰো ৰিপৰ্ট NTV